ৰেচন কাৰ্ড থকা সকলৰ বাবে চাৰিটা আঁচনি যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে এই চাৰিটা আঁচনিত এপ্লাই কৰিব পাৰিব আৰু বেনিফিট ল'ব পাৰিব। এই চাৰিটা আঁচনি কি কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এই সকলোখিনি প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। প্ৰথম আঁচনিটো হ'ল যিটো আঁচনিৰ বিষয়ে আমি সকলোৱে জানো, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। যিসকলে এই আঁচনিত এপ্লাই কৰিছিল বহুতে কিন্তু এই আঁচনিৰ পৰা টকা পাইছে আৰু কিছুমানে এতিয়ালৈকে টকা পোৱা নাই। এই আঁচনিৰ জৰিয়তে চৰকাৰে টয়লেট বনোৱাৰ বাবে 18,000 টকা দি আছে। যিসকলে এই আঁচনিত এপ্লাই কৰিছিল কিছুমানে টকা পাইছে আৰু কিছুমানে এতিয়ালৈকে টকা পোৱা নাই। যিসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হৈছে সেইসকলে টকা পাইছে আৰু যিসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই সেইসকলে এতিয়ালৈকে টয়লেট বনোৱাৰ বাবে 18,000 টকা পোৱা নাই। ভেৰিফিকেশ্যন কেনেকৈ কমপ্লিট কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে। তাত গৈ আপোনালোকে ভিডিঅ'টো চাই ভেৰিফিকেশ্যন কমপ্লিট কৰিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই কেনেকৈ এপ্লাই কৰিব লাগে মই একেবাৰে সহজভাৱে দেখুৱাই দিছোঁ। ইয়াৰ এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত অলপ তলফালে আহিব, তলত চাওক কেইবাটাও ছাৰ্ভিচ দিয়া হৈ আছে। এটা হ'ল নাও ইউৰ স্বচ্ছ ভাৰত মিছন ডাটা। যদি আপুনি স্বচ্ছ ভাৰত মিছনৰ লিষ্ট চেক কৰিব বিচাৰে তেনেহ'লে এইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি লিষ্টটো চেক কৰিব পাৰিব। আৰু যদি নতুন এপ্লিকেশ্যন কৰিব বিচাৰে বা ষ্টাৰ্টাৰ চেক কৰিব বিচাৰে তেনেহ'লে 2 নম্বৰত চাওক দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড। আপোনালোকে এইটো ছাৰ্ভিচৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ বহুৱাই লগইন কৰিব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে ওপৰত চাওক দিয়া আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, একেবাৰে সহজ। চিটিজেন ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, তাৰপিছত গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব। যেতিয়া লগইনত ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। লগইন হোৱাৰ বাবে আকৌ এইটো পেজত আহিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, তাৰপিছত গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চিগনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এপ্লাই কৰাৰ বাবে ইয়াত চাওক 3 লাইন দিয়া হৈ আছে, 3 লাইনত ক্লিক কৰি দিব। এনেকৈ দুটা অপশ্যন আহিব, এটা হ'ল নিউ এপ্লিকেশ্যন আৰু এটা হ'ল ভিউ এপ্লিকেশ্যন। নতুন এপ্লিকেশ্যন কৰাৰ বাবে নিউ এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। আৰু যদি এপ্লিকেশ্যন ভিউ কৰিব বিচাৰে, ষ্টাটাছ চেক কৰিব বিচাৰে তেনেহ'লে ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। নতুন এপ্লিকেশ্যন কৰাৰ বাবে নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব, একেবাৰে সহজ ফৰ্ম। এই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে এপ্লাইত ক্লিক কৰি দিব। যেতিয়া এপ্লাইত ক্লিক কৰি দিব আপোনাক এটা ৰেফাৰেঞ্চ নম্বৰ দিয়া হ'ব। এই ৰেফাৰেঞ্চ নম্বৰটো বেংকৰ একাউণ্ট আৰু আধাৰ কাৰ্ড লৈ ভেৰিফিকেশ্যনৰ বাবে গাঁও পঞ্চায়তত যোগাযোগ কৰিব লাগিব। এনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে। আৰু এটা আঁচনি হ'ল PM কিষাণ। PM কিষাণ আঁচনিত বৰ্তমান এপ্লাই চলি আছে। এতিয়া নতুনকৈ যদি কোনোবাই PM কিষাণত এপ্লাই কৰিব বিচাৰে তেনেহ'লে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। ৰেচন কাৰ্ড নম্বৰটো বিচাৰি থাকে। এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকসকলক বছৰি 6,000 টকা দি আছে। বহুতে এই আঁচনিৰ পৰা টকা পাই আছে আৰু কিছুমানে এই আঁচনিত এপ্লাই কৰিছে এতিয়ালৈকে টকা পোৱা নাই। সেইসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই, সেইকাৰণে টকা পোৱা নাই। ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ বাবে এইটো ফৰ্ম ফিল আপ কৰি গাঁওবুঢ়াৰ পৰা ছিগনেচাৰ কৰাব লাগিব। তাৰপিছত লাটমণ্ডলৰ পৰা ছিগনেচাৰ কৰাই এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। তেতিয়াহে PM কিষাণৰ টকাটো পাব। অকল এপ্লিকেশ্যন কৰিলেই নহ'ব। আৰু যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই কেনেকৈ এপ্লাই কৰিব লাগে মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত নতুন এপ্লাই কৰাৰ বাবে ইয়াত চাওক দিয়া আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব, তাৰপিছত ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। চিলেক্ট ষ্টেটত ক্লিক কৰি ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। যেতিয়া গেট OTPত ক্লিক কৰি দিব আপুনি ইয়াত যিটো মোবাইল নম্বৰ দিছে সেই মোবাইলত এটা OTP পঠিয়াব।
OTP-টো বহুৱাই দিব তাৰপিছত আকৌ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলত এটা OTP পঠিয়াব OTP-টো বহুৱাই ভেৰিফিকেশ্যন কৰি দিব যেতিয়া ভেৰিফিকেশ্যন কৰি দিব আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম খোল খাই আহিব এই ফৰ্মটো ফিল কৰিব লাগিব একেবাৰে সহজ ফৰ্ম এই ফৰ্মটো ফিল কৰাৰ পিছত তলত চাকতি আছে সেভত ক্লিক কৰি দিব যেতিয়া সেভত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব যদি ফৰ্মখন ফিল কৰাত কিবা অসুবিধা হয় ইয়াৰ বিষয়ে মই আগতে ভিডিও বনাইছো সেই ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া হৈ আছে তাত গৈ আপোনালোকে চাই ফৰ্মখন ফিল কৰিব পাৰিব আৰু এটা আঁচনি হ'ল নেশ্যনেল বেনিফিট স্কিম এই স্কিমৰ জৰিয়তে চৰকাৰে 20000 টকা আৰ্থিক সাহায্য প্ৰদান কৰি আছে ৰেশন কাৰ্ড থকা BPL পৰিয়ালে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব এই আঁচনিটো হ'ল যদি কোনো এটা পৰিয়ালৰ প্ৰাথমিক জীৱিকাৰ মৃত্যু হৈছে আৰু মৃত ব্যক্তিজনৰ বয়স যদি 60 বছৰতকৈ কম হয় তেনেহলে সেই পৰিয়ালক চৰকাৰে 20000 টকা সাহায্য প্ৰদান কৰে এই আঁচনিটোৰ বিষয়ে বিতংভাৱে মই ভিডিও বনাইছো সেই ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া হৈ আছে তাত গৈ আপোনালোকে ভিডিওটো চাই আৰু ভালদৰে বুজিব পাৰিব বা এই আঁচনিৰ বিষয়ে ডিটেইলছ জানিবলৈ এইটো পেজত আহিব পাৰে এইটো পেজৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি থৈছো তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব ইয়াত চাওক সকলোখিনি ডিটেইলছ দিয়া হৈ আছে কোনে কোনে এপ্লাই কৰিব পাৰিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সকলোখিনি ডিটেইলছ দিয়া হৈ আছে আপোনালোকে চাব পাৰে আপুনি এই আঁচনিত এপ্লাই কৰিব বিচাৰে তেনেহলে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এটা আঁচনি হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এই আঁচনিৰ জৰিয়তে চৰকাৰে ফ্ৰী গ্যাস দি আছে যদি আপোনাৰ ৰেশন কাৰ্ড আছে তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰিব অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিতে এপ্লাই কৰিব পাৰিব যদি অফলাইন এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনাৰ ওচৰত থকা কোনো গ্যাস এজেন্সিৰ ওচৰত গৈ অফলাইন এপ্লাই কৰিব লাগিব যদি অনলাইন এপ্লাই কৰিব বিচাৰে তেনেহলে এইটো পেজত আহিব লাগিব এইটো পেজৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি থৈছো তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব এইটো পেজত অহাৰ পিছত ইয়াত চাকতি আছে এপ্লাই ফৰ নিউ উজালা 2.0 কানেকশন আপোনালোকে ইয়াত ক্লিক কৰি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিও বনাইছো সেই ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া হৈ আছে তাত গৈ আপোনালোকে ভিডিওটো চাই এপ্লাই কৰিব পাৰে